চিংফো, তই হেলমেট নিপিন্ধাকৈ বাটত কিয় বাইক চলাই আছ হা? দে এতিয়া 2000 টকা ফাইন, নহ'লে থানাত যাব লাগিব। অ' ভাইহঁত মোক এৰি দে না, মোৰ ইমাৰ্জেঞ্চি হৈ আছে। মায়ে মোক বজাৰৰ পৰা পাণ তামোল কিনি নিব দিছে, জল্দি নিদিলে গালি দিব। তই নাজান নেকি বাইক চলালে যে হেলমেট পিন্ধিব লাগে বুলি? দে 20,000 টকা ফাইন দে। তহঁতে পুলিচ নেকি? তহঁতক কিয় ফাইন দিম মই? নিদিয় নে? নিদিলে তোৰ ভৰি ছিঙি পেলাম আজি। এৰি দিনা ভাইহঁত, ভৰিকেইখন বহুত বিষাইছে অ'। মোৰ পুলিচ ইণ্টাৰভিউ আছে, মই দৌৰিব লাগিব, মোক এৰি দে। ভৰিকেইখন বিষালে কেনেকৈ দৌৰিম মই? মোৰ হেলমেট পিন্ধিলে কষ্ট লাগে কাৰণেহে পিন্ধা নাই, আৰু মোৰ হেলমেট পিন্ধোতে চুলি পকি গৈছে। ছোৱালীবোৰে বহা বুলি কয় মোক, সেয়ে মই হেলমেট বেয়া পাওঁ। চিংফো, তই বেয়া পালেই নহ'ব নহয়, হেলমেট বাইক চলালে পিন্ধিবই লাগিব। হেলমেট যদি নিপিন্ধ আজিৰ পৰা চাইকেল লৈ আহিবি, বুজিছনে তই? অ' ভাইহঁত, এৰি দে না মোক, মই আজিৰ পৰা হেলমেট পিন্ধিম দে। মই এতিয়া যাওঁ দে, মই বজাৰত জল্দি যাওঁ। তোক আজিৰ কাৰণে এৰি দিওঁ বাৰু, আৰু এদিন আহিলে তোৰ ভৰি একেবাৰে ছিঙি দিম। হ'ব দে অ' ভাইহঁত, হেলমেট পিন্ধিম দে, এতিয়া মোক যাবলৈ দে। অঁ যা দে।